নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো ভাৰতীয় গণিতৰ ষষ্ঠ শ্ৰেণীৰ 15 নম্বৰ অধ্যায় ঐকিক প্ৰণালী নামৰ পাঠটি আৰু এই ঐকিক প্ৰণালী নামৰ পাঠটিৰ আজি আলোচ্য বিষয় হিচাপে লৈ আহিছো অনুশীলনী 15 এৰ অৰ্থাৎ 15 এৰ 5 আৰু 6 নম্বৰ প্ৰশ্ন তো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সুন্দৰভাৱে চাবা তেতিয়া তোমালোকে লাভৱান হ'ব পাৰিবা আৰু ভাল লাগিলে হেকত এটা লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলা আমি ভিডিওটো আগবাঢ়ো এই 5 নম্বৰ প্ৰশ্নটো দিয়া আছে 1 কিলোগ্ৰাম ৰৌ মাছৰ দাম 120 টকা হলে 1 কিলোগ্ৰাম 350 গ্ৰাম ৰৌ মাছৰ দাম কিমান তোমাৰ ইয়াত দুটা বস্তু অৰ্থাৎ এটা বস্তুৰ দাম উলিয়াব লাগে কিন্তু ইয়াত দুটা দিক দি আছে দিক মানে ইয়াতে ৰৌ মাছৰ দাম দি আছে 1 কেজি ৰৌ মাছৰ দাম দি আছে 1 কেজি মানে 1 কিলোগ্ৰাম ৰৌ মাছৰ দাম দি আছে আৰু উলিয়াব লাগে 1 কেজি 350 গ্ৰাম ৰৌ মাছৰ দাম যেহেতু আমাৰ প্ৰশ্নটো দি আছে কিলোগ্ৰামত আৰু উলিয়াব লাগে কিলোগ্ৰাম আৰু গ্ৰাম তোমালোকে এই উলিয়াব লগা দিকটো অৰ্থাৎ কিলোগ্ৰাম আৰু গ্ৰাম যে দি আছে এটো কিলোগ্ৰামলৈ ৰূপান্তৰ কৰা তেতিয়া তোমাৰ সুবিধা হ'ব প্ৰশ্নটো কৰাত যেহেতু আমাৰ প্ৰশ্নটো কিলোগ্ৰামত দি আছে সেইকাৰণে আমি গটেইখিনি অংক কিলোগ্ৰামলৈ লৈ যাম এই যিখিনি অংক আছে সকলোখিনি অংক কিলোগ্ৰামলৈ লৈ যাবা আৰু লৈ যোৱাৰ পিছত তুমি এই 1 কেজি লগত কি কৰি দিয়া পূৰণ কৰি দিয়া এনসাৰটো ওলাই আহিব সল প্ৰথমে ইয়াত এককটো একে কৰি লোৱা যেহেতু 1 কেজি আৰু 350 গ্ৰাম দি আছে হেটো একক একে কৰি লোৱা ইয়াত 1 কেজি আৰু 350 গ্ৰাম 1 কেজি থাকিব যোগ 350 গ্ৰামক তুমি গ্ৰামলৈ লোৱা যে আমি কি জানো 1 গ্ৰামত কিমান হয় 1000 ভাগৰ 1 কেজি তেলে ইমান গ্ৰামত কি হ'ব ইমানেৰে পূৰণ হৈ যাব অৰ্থাৎ 350 ইনটু 1000 ভাগৰ 1 কেজি এটা হলো কাটি দিয়া তাৰ পিছত আমাৰ আছে 1 কেজি 1 কেজি প্লাস 35/100 1 কেজি থাকি যাব যোগ যেহেতু আমি 100 বা 10 বা 1000 এ দি হৰণ কৰাত একেবাৰে ইজি 35 পয়েন্ট ইয়াত দুটা হলো আছে দুই ঘৰত দশমিক দিবে 1 2 দুই ঘৰত আহি দশমিক দিলে তোমাৰ এটা কি হৈ যাব হৰণ কৰা হৈ যাব অৰ্থাৎ দশমিকলৈ ৰূপান্তৰ হ'ব নেক্সট 1.35 কেজি এতিয়া এইখিনি পৰিমাণক কি কৰিব লাগিব এইখিনি পৰিমাণত আমি কিমান টকা দিব লাগিব এইখিনি পৰিমাণৰ যদি ৰৌ মাছ লোৱা হয় তেতিয়া আমি কৰিব লাগিব এতেকে 1 কেজি ৰৌ মাছৰ দাম সমান 120 টকা 1 কেজি ৰৌ মাছৰ দাম কিমান 1 কেজি 20 টকা 120 টকা এতেকে 1.35 কেজি ৰৌ মাছৰ দাম হ'ব সমান 120 পূৰণ 1.35 নেক্সট এটো পূৰণ কৰি দিয়া 120 ৰ লগত 1.35 পূৰণ কৰিলে কি পাম আমি 17200 অৰ্থাৎ দুই ঘৰত দশমিক আছে দুই ঘৰত দশমিক দিয়ে অৰ্থাৎ ইটো কি হ'ব টকা এতেকে নিৰ্ণয় 1.35 কেজি ৰৌ মাছৰ দাম 120
72 টকা। নেক্সট 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। সলভ। 1 কুইণ্টেল জহা চাউলৰ বিক্ৰী দাম হৈছে 4800 টকা। এটা বস্তাত 35 কিলোগ্ৰাম জহা চাউল আছিল। তাৰ মানে 1 কুইণ্টেল মানে কিমান? 100 কেজি। 1 কুইণ্টেলত কিমান? এইও মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল। 1 কুইণ্টেল মানে হৈছে 100 কেজি। 100 কেজি জহা চাউলৰ দাম, বিক্ৰী দাম মানে বেচা দাম হৈছে 4800 টকা। 4800 টকা। এটা বস্তাত 35 কিলোগ্ৰাম জহা চাউল আছিল। তাৰে 20 কিলোগ্ৰাম বিক্ৰী কৰা হল। এই যে 1 কুইণ্টেল মানে 100 কেজি যে জহা চাউল আছিল, তাৰে কিমান কেজি বিক্ৰী কৰিলে? 20 কেজি বিক্ৰী কৰিলে, মানে 20 কিলোগ্ৰাম বিক্ৰী কৰিলে। আছিল বস্তাটোত 35 কেজি। 35 কেজিৰ 20 কেজি বিক্ৰী কৰিলে, কিমান টকাকৈ বিক্ৰী কৰিল? যে 1 কুইণ্টেল জহা চাউলৰ বিক্ৰী দাম আছিল ইমান টকা, তেনেহলে 1 কেজিৰ দাম কিমান? যে 1 কুইণ্টেলত যে 100 দি যদি 1 হৰণ কৰা হয়, 100 দি 1 হৰণ কৰিলে কিমান হ'ব? 99 কেনচেল, 48 টকা। অৰ্থাৎ 1 কেজি জহা চাউলৰ দাম কিমান? 48 টকা। তেতিয়া এই 20 কেজি জহা চাউল বিক্ৰী কৰিছিল 48 টকা কৰি। আৰু বাকী থাকিল কিমান? বাকীখিনি প্ৰতি কিলোগ্ৰাম 42 টকাকৈ বিক্ৰী কৰিলে। 35 কেজিৰ 20 কেজিটো বিক্ৰী কৰিল আৰু থাকিল 15 কেজি। সেই 15 কেজি জহা চাউল বিক্ৰী কৰিছিল 42 টকাকৈ। তেনেহলে সেই মুঠ বিক্ৰী দাম কিমান হ'ব? এগেইন কৈ দিছো যে 1 কুইণ্টেল মানে 100 কেজি। 100 কেজি জহা চাউলৰ বিক্ৰী দাম হৈছিল 4800 টকা, অৰ্থাৎ 4800 টকা। তেনেহলে 1 কেজি কৰি জহা চাউলত কিমান টকাকৈ বিক্ৰী কৰিল? 48 টকা। যেতিয়া তুমি 48 টকা 100 দি হৰণ কৰিবা, 48 টকা ওলাই যাব। অৰ্থাৎ সেই 48 টকা কৰি বিক্ৰী কৰিল কিমান কেজি চাউল? 35 কেজিৰ 20 কেজিহে। তেনেহলে আৰু 15 কেজি থাকিল, সেই 15 কেজি বিক্ৰী কৰিল 42 টকাকৈ। তেনেহলে 15 কেজি বিক্ৰী কৰিল 42 টকাকৈ আৰু 20 কেজি বিক্ৰী কৰিল 48 টকাকৈ। তেনেহলে মুঠ বিক্ৰী দাম কিমান হ'ব? এই দুটা ওলাব লাগে। প্ৰথমে তুমি 1 কেজি ওলাই ল'বা। 1 কুইণ্টেল জহা চাউলৰ দাম সমান 4800 টকা। 4800 টকা। তেতিয়া এতেকে 1 কুইণ্টেল মানে কি? 100 কেজি। অৰ্থাৎ 1 কেজি জহা চাউলৰ দাম কিমান হয়? 1 কেজি জহা চাউলৰ দাম কিমান হ'ব? যিহেতু 1 কুইণ্টেল মানে 100 কেজি। 100 কেজিৰ দামেই ইমান টকা, তেনেহলে 100 দি হৰণ দিয়া। দুটা শূন্য কেনচেল, থাকিল কিমান? 48 টকা। 48 টকা কিমান? 1 কেজি জহা চাউলৰ দাম। এতিয়া এই 1 কেজি জহা চাউলৰ দাম যে 48 টকা, অৰ্থাৎ 48 টকা কৰি কিমান কেজি বিক্ৰী কৰিছিল? 20 কেজি। তাৰপিছত বাকীখিনি বিক্ৰী কৰিছিল 15 কেজি বিক্ৰী কৰিছিল 42 টকাকৈ। ইয়াতে দুটা দিক ওলাব লাগিব। এতেকে বা আৰু এতিয়া 1 কেজি জহা চাউলৰ দাম সমান 48 টকা। এতেকে 20 কেজি জহা চাউলৰ দাম, তাৰ 20 কেজিহে বিক্ৰী কৰিছিল 48 টকা কৰি, মানে 35 কেজিৰ 20 কেজি বিক্ৰী কৰিছিল 48 টকা কৰি। তেনেহলে সমান হ'ব 48 ইনটু 20 সমান 2 দি পূৰণ কৰি দিয়ে, এটা শূন্য লগাই দিয়ে। 2 8 গুণ 16 6, হাতত থাকিব 1, 2 4 গুণ 8 1 9, অৰ্থাৎ 960 টকা বিক্ৰী কৰিছিল 20 কেজি। আৰু আকৌ বস্তাটোত আছিল মুঠ 35 কেজি, তাৰে 20 কেজি বিক্ৰী কৰিলে, বাকী থাকে 15 কেজি।
বস্তা টত আছিল সমান 35 কেজি এতেকে বাকি থকা চাউলৰ পৰিমাণ সমান 35 কেজি মাইনাস 20 কেজি সমান কিমান থাকে 15 কেজি এই 15 কেজি হৈছে বাকি থকা চাউলৰ পৰিমাণ অৰ্থাৎ 20 কেজি বিক্ৰী কৰাৰ পিছত 15 কেজি থাকি যায় আৰু এই 15 কেজি চাউল বিক্ৰী কৰে ফিৰ 42 টকাকৈ এতেকে 1 কিলোগ্ৰাম অৰ্থাৎ 1 কেজি চাউলৰ দাম সমান 42 টকা এতেকে 15 কেজি চাউলৰ দাম সমান 42 পূৰণ 15 মাল্টিপুল কৰিলে আমি কি পাম 630 টকা পাম নেক্সট এই যে 20 কেজি বিক্ৰী কৰিছিল এটা আর 15 কেজি বিক্রি করছিল এই দুটা মিলি 35 কেজি ছিল এই 35 কেজি দাম কিমান হয় অর্থাৎ এটাকে মুঠ বিক্রি দাম সমান 960 টাকা 20 কেজির দাম যোগ 630 টাকা যোগ করলে কি হয় 0 3 আর 6 9 6 6 12 13 14 15 অর্থাৎ 1590 টাকা 1590 এইটা হব নির্ণয়তম উত্তর মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াৰ পৰা বিদায় লৈছো জয় হিন্দ